ইতিমধ্যে দেখা গেছে বহুকেইটা ঘর নির্মাণের ক্ষেত্রে অভিযোগ উত্থাপন হয়েছে বিসিডিসি চেয়ারম্যানের বিরুদ্ধে। এই বিষয়ে আপনি এই কাৰণে মই আজি গোসাইগাঁও যিটো ব্লক গোসাইগাঁও ব্লকত মই ৰিভিউ কৰিছোঁ। অহাকালি কচুগাঁও ব্লকত ৰিভিউ কৰিম। কোনো এজন ভিচিডিচি চেয়াৰমেন তেখেতে যদি PMYৰ ঘৰত পইচা লোৱা হয় তেখেতৰ ওপৰত একশ্যন লোৱা হ'ব। আৰু যি কি নহওক স্কিম পাব্লিকৰ কাৰণে অহা স্কিমত তেনেকুৱা টকা পইচা লোৱা বা খেলিমেলি কৰাবিলাক আমাৰ চৰকাৰত সহ্য কৰা নহ'ব। সেইকাৰণে আমি নিজে ঘূৰি আছোঁ আৰু যিখিনি এটা টাইম দিয়া থাকে সেই টাইমৰ ভিতৰত গৃহ নিৰ্মাণটো হ'ব লাগিব। আগৰ 2016-17 চনৰ পৰাই বহুতখিনি ঘৰ পেণ্ডিং হৈ আছিলে। এতিয়া আমি খুব ফ্ৰিকুৱেণ্টলি ৰিভিউ কৰি থকাৰ কাৰণে আমাৰ চৰকাৰী মানুহবিলাকে সেই ঘৰবিলাক লাহে লাহেকৈ নিৰ্মাণ কৰাটো সম্পূৰ্ণ হৈ আহিছে। বহুত কম পাৰ্চেণ্টহে আছে যিবিলাক নেকি কিছুমান বেনিফিচিয়াৰী পলাই ক'ৰবাত গুচি গৈছে, ঘৰ এৰি কাম কৰিবলৈ ক'ৰবাত গুচি গৈছে, তেখেতে কৈছে নালাগে। কিছুমানে তেনেকুৱাই মানে মাটিৰ কাৰণে প্ৰব্লেম হৈ আছিলে, সেইবিলাকো আমি ছল্ভ কৰিছোঁ। গতিকে PMYৰ ঘৰৰ যিবিলাক প্ৰব্লেম 2022 চনৰ পিছত আৰু তেনেকুৱা কোনো সমস্যা নহ'ব বুলি মই আশা কৰিছোঁ। আপুনি আজি ভুমকা ঘূৰি আহিলে, ভুমকা ভিচিডিচি আৰু পাণবাৰী ভিচিডিচিত কমেও BPF আমলৰ কমেও 20খনৰ ওপৰত ঘৰ ভিটালৈকে হৈ আছে। এইবিলাক কি হ'ব? ইয়াৰ কাৰণে আজি বিশেষকৈ যিটো আমাৰ গুমা সমষ্টিটো মই টাৰ্গেট কৰিছোঁ। আজিৰ পৰা আমাৰ সকলো EMবিলাকৰ সমষ্টি ট'ৰ এটা প্ৰগ্ৰাম আৰম্ভ কৰিছে। এইটো ছেপ্টেম্বৰ 20লৈকে চলিব। যিটো পাণবাৰী ভিচিডিচি বা গুমা আপোনাৰ ভুমকা সেই অঞ্চলবিলাকত যিবিলাক ঘৰ হোৱা নাই সেইবিলাক মই নোট কৰিবলৈ দিছোঁ। আৰু এইটো ঘৰ নোহোৱাৰ কোনো কাৰণ নাই, যি কাৰণতে নহওক কিয় সেইটো নিৰ্মাণ কৰা হ'ব। আৰু ইয়াৰ কাৰণে অহাকালি মই BDOসকলক পুনৰ মই কচুগাঁৱলৈ মাতিছোঁ যে কি প্ৰব্লেম হৈছে ডিটেইলছ লৈ আহিবৰ কাৰণে মই অহাকালি নিৰ্দেশ দিছোঁ। ইতিমধ্যে কৃষক প্ৰজন্মৰ দাবীত দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে, এই বিষয়ে আপুনি কি ক'ব? চাওক, কোনোবাই কিবা ভাবি কিবা কৰিছে তাত আমাৰ ক'ব লগা নাই। কিন্তু কথাটো হৈছে কি, বড়োলেণ্ডত ৰাইজে কি বিচাৰিছে? শান্তি বিচাৰিছে, সম্প্ৰীতি আৰু ইয়াত নিৰাপত্তা বিচাৰিছে। আৰু ৰাইজে এতিয়া শান্তি, সম্প্ৰীতি আৰু নিৰাপত্তা পাবলৈ সক্ষম হৈছে। আৰু দুটা 3টা একৰ্ড হৈ গ'ল। এই 3টা একৰ্ডত যিবিলাক আমি বিভিন্ন অধিকাৰবিলাক পাইছোঁ এতিয়া 100% ৰূপায়ণ কৰা সময় আহিছে। গতিকে সেইবিলাক ৰূপায়ণ কৰাৰ লগে লগে ৰাইজৰ বহুতখিনি উন্নয়ন হ'ব, ৰাইজে বহুতখিনি আগুৱাই যাব। গতিকে কোনোবা দলে এনেকুৱা কি চিন্তা কৰি পেলাই এইবিলাক কৰিছে আমি নাজানো, আৰু ইয়াৰ ওপৰত আমি চৰ্চা কৰিম। নাই, তৃতীয় বড়ো চুক্তিটো বাদ দিয়ক, প্ৰথম চুক্তিটো চানচুমা ডাঙৰীয়াই কৰিছে। চানচুমা ডাঙৰীয়াই প্ৰথম চুক্তি কৰিছে। ইয়াৰ পিছত আকৌ মানে 96ত আন্দোলন হৈছে। তাৰমানে তেখেতৰ চুক্তিটো 100% ৰাইজে মানি লোৱা নাই। এতিয়াতো তেখেতে 90% হৈছে, কিন্তু চানচুমা খুংগুৰ বসুমতাৰীয়ে 1993 যিটো চুক্তি কৰিছে এইটো 100% ৰাইজে মানি লোৱা নাই। আৰু তেখেতে এতিয়া নিলাজভাৱে এই কথাবিলাক লুকাই থৈ দিয়ে। আৰু আজি তেখেতে পুনৰ যিটো মানে কামবিলাক কৰিবলৈ গৈছে, 1993 যদি তেখেতে ভাল চুক্তি কৰিলেহেঁতেন এই সময়তে পুনৰ মানুহ আজি ইমানখিনি মানুহ মৃত্যু হ'ব লগা নহ'লেহেঁতেন। গতিকে আজি চানচুমা খুংগুৰ বসুমতাৰীৰ চিন্তাধাৰাবিলাক বাস্তৱৰ লগত কোনো মিল নাই। তেখেতে আজি MP হৈ নাথাকাৰ কাৰণে আজি আন্দোলন কৰিবলৈ ওলাইছে। কালি MP হৈ থাকিলে আকৌ আন্দোলন নোহোৱা হ'ব। ইমান বছৰে MP আছিলে, MP থকা সময়ত কিয় একো নকৰিলে? এতিয়া MP নোহোৱাৰ কাৰণে ৰাজনৈতিক স্বাৰ্থত এইবিলাক কৰিবলৈ ওলাইছে। 15খন নহয়, বহুতখিনি স্কুল আছে আমাৰ প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে। আৰু সেইটো BTR চুক্তিৰ দ্বাৰা, যিটো চুক্তিটো চানচুমা খুংগুৰ বসুমতাৰীয়ে মানে ভাল চুক্তি নহয় বুলি কৈছে, এই চুক্তিৰ দ্বাৰা আমাৰ বিদ্যালয়বিলাকে মানে কি হয় প্ৰভিঞ্চিয়েলাইজ হ'বলৈ গৈ আছে। সেই চুক্তিৰ দ্বাৰা কলেজবিলাক আজি প্ৰভিঞ্চিয়েলাইজ হ'বলৈ গৈ আছে। গতিকে মই আশাবাদী যে কম সময়ৰ ভিতৰতে সেই স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হৈ যাব। বিজেপিৰ লগত যিহেতু ইউপিপিএলৰ মিত্ৰতা আছে, গতিকে আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনত ইউপিপিএলে ইয়াত দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নেকি? UPPLে দলীয় প্ৰাৰ্থী নিজাববীয়াকৈ? নিজাববীয়া বুলিতো কথা নাই, UPPLৰ প্ৰাৰ্থী হ'ব, চবেই মিলি খেলিম।